দুপৰীয়া ভাত বনাব আহিছোঁ আৰু আজি এটা বেলেগ বস্তু বনাম। কঁঠালৰ মুচি বৈ দি পঠাইছিল, তাকে ধুনীয়াকৈ কুটি লৈছোঁ। বেছি ডাঙৰ নহয় কঁঠালৰ মুচিটো, সৰু। আৰু বৈ ৰাতিপুৱা ফোন কৰিছে বোলে কঁঠাল খাওঁ যদি পঠাই দা, সেইকাৰণে এওঁ যাই পেলাই লৈ আহিছে কঁঠাল। এইফালে ধুনীয়াকৈ কুটি ল'লোঁ, এইফালে আলু পিঁয়াজ, যিহেতু কঁঠালটো সৰু সেইকাৰণে 2টা পিঁয়াজ লৈছোঁ। আৰু এইফালে বিলাহী, শুকনা জ্বালা বেছিকৈ নেদাওঁ, অলপমান কাঢ়ি থৈ পেলাই আমাৰ কাৰণে জ্বালা দিম। আৰু এনে দৌ বইনাকক দেউতাই নিব আহিছে এতিয়া, মানে আইতাকে। তাই যাওঁ যাওঁ কৰি আছে আৰু বৰষুণ বতৰ না আকলাই যাবও নোৱাৰি, সেইকাৰণে দেউতাই চকক আহোঁতে বজাৰ কৰি পেলাই সিহঁতক একেলগে লৈ গৈছে। তাৰপিছত গধূলা আহিব। মই ধুনীয়াকৈ এতিয়া মাংস বুলি ক'লেও ভুল নহয়, আমাৰতো সৰুতে মাংস বনাই পেলাই থৈ দিবা দিছে, তাই মাংস বুলিয়ে ভাবিছে। আৰু কঁঠাল বুলি কোৱা নাই, পাঠাৰ মাংস। তাৰপিছত এতিয়া বঢ়িয়াকৈ মাংসখিনি বনাই পেলাই অলপমান ঠাণ্ডা কাঢ়ি থ'ম, দি পেলাই জ্বালা দি পেলাই আমাক লাগি বনাম। আপোনালোকে কঁঠাল বনালে কেনেকৈ বনাই ক'বচোন। মই প্ৰথমতে কঁঠালখিনি ভাজি ল'ম। হালধি হৈ গৈছে, নিমখ হালধি দি পেলাই ধুনীয়াকৈ ভাজি ল'ম। আপোনালোকে কেনেকৈ বনাই জনাবচোন। মই প্ৰথমতে এইখিনি ভাজি পেলাই কাঢ়ি থ'ম। এইখিনি অলপ সময় ভাজা যাব দিম, ইফালে এইখিনি কাঢ়ি থ'ম। কাঢ়ি থৈ পেলাই পিঁয়াজ চিয়াজ মছলাখিনি ভাজি পেলাই আলু চালু এতিয়া এইখিনি ভাজি উঠি আৰু আলুখিনিও ভাজি পেলাই কাঢ়ি থৈ দিম। দি পেলাই মছলাখিনি ভাজি ল'ম পিঁয়াজ চিয়াজৰ লগত, লৈ পেলাই ভাজি থোৱা কঁঠাল আৰু আলুখিনি বহাই দিম, দি কুকাৰত চিটি মাৰিম। এইখিনি এতিয়া ভাজা হ'ল, এতিয়া ধুনীয়াকৈ এইখিনি কাঢ়ি থ'ম। এইখিনি ভাজা যোৱাৰ পিছত এইখিনি কাঢ়ি থোৱাৰ পিছত আলুখিনিও কাঢ়ি থ'লোঁ। এতিয়া আলু কেইপিচো ভাজি লওঁ। ইফালে আলুখিনিও ভাজা হৈ গ'ল, এইখিনিও কাঢ়ি লওঁ। কঁঠালৰ আঞ্জাখনত কিন্তু মানে তেল দিয়াত কি প্ৰণালী কৰিলে সোৱাদ নহয়, মাংসৰ দৰে ৰাখিবচোন, মানে মাংস পাত্তা নাপায়। তেল অলপমান লাগে, তেল দিলেহে সোৱাদ হয়। অলপমান তেল দিলোঁ আৰু মাংস ৰান্ধাতে কোনি চেনি অলপমান দিয়ে জনাবচোন। মই মাংস ৰান্ধাৰ আগতে অলপমান চেনি দিওঁ কালাৰৰ কাৰণে, আৰু যিহেতু কঁঠালটো মাংসৰ দৰে ৰান্ধিম, গতিকে তাতে চেনি অলপমান দিম। এইফালে চেনিখিনি দিলোঁ, 2টা পাঁচফোৰণ দিম। এইফালে শুকনা জ্বালা এটা দিম, যিহেতু এন্দকলি কাঢ়ি থ'ব লাগিব। ইফালে আদা নহৰুখিনি ৰেডি কৰি থৈ দিছিলোঁ, আপুনি থেঠি ল'ম। এতিয়া আদা নহৰুখিনি দিম, এইখিনি অলপ সময় ভাজি পেলাই এতিয়া তাতে বিলাহীখিনি দিম। বিলাহীখিনি সিজবৰ কাৰণে অলপমান নিমখ দিম। বিলাহীখিনি সিজবা দিলোঁ। আমাৰ এই চোলাটো ইগনৰ কৰিব দিয়ক, হলকি বস্তি ভাঙি পেলাই। বিলাহীখিনি ভাজা যোৱাৰ পিছত
এতে মিট মছলা, জিৰাৰ গুড়া আৰু চিকেন মছলা অলপমান দিছোঁ, দি পেলাই দি দিম, দি পেলাই অলপ সময় ভাজিম। বেছি সময় ভাজিব নালাগে, নহ'লে মছলাটো জ্বলি গ'লেও ভাল নালাগিব। এইখিনি ভাজা হোৱাৰ পিছত ইয়াতে কঁঠালৰ মুচিখিনি দিম। লগতে ভাজি ৰাখি থোৱা আলুখিনিও দিম। এইখিনি কম জুইত অলপ সময় ভাজি পেলাই, অলপ সময় কম জুইত ভাজিলোঁ, ভাজি পেলাই এইখিনি অলপ সময়ৰ কাৰণে এইখিনি ঢাকা দি থৈ দিম। কি ঠিকে কম খানা চাওকচোন, কোনেও হ'ব কঁঠাল বুলি, পাঠাৰ মাংস দেখা হৈছে। এটা বস্তু দিব পাৰিছোঁ, হালধি। এনেই কালাৰ দিছি আৰু হালধি দিয়াৰ প্ৰয়োজনে নাই, তথাপিতো দিলোঁ আৰু যিহেতু হালধিটো দিয়াই যায় চব আঞ্জাত। ইফালে কুকাৰত বইল দালি বনাইছোঁ, গাজৰ আৰু নতুনকৈ ওলোৱা কি পটল দালিত উহাবা দিছোঁ। আপুনি একেলগে আজি বইল দালি খাম আৰু এখনতো মছলাদাৰ আঞ্জাই। কালাৰ চাওকচোন, কি ধুনীয়া কালাৰ, দেখিলে খাওঁ খাওঁ লগা হৈছে। কিন্তু এইখিনি কুকাৰত দিলেহে ধুনীয়া হ'ব, খাব পৰা হ'ব। এতিয়া মাংসখিনিত অলপমান পানী দিম। এতিয়া মাংসখিনিত বুলি কৈছোঁ, মাংস নহয়, কঁঠালখিনিত। এতিয়া কঁঠালখিনি কুকাৰত দিম। কুকাৰত দিলে সোনকালে হ'ব আৰু গেছটো অলপমান ৰাহি হ'ব। অলপমান আৰু পানী দিম, জোখ অনুযায়ী, বেছিও নেদাওঁ। আৰু লাষ্টত দিম গৰম মছলা। আৰু ইফালে আমাৰ কঁঠালৰ আঞ্জা ৰেডি। কি ধুনীয়া কালাৰ, হয় কঁঠাল। কঁঠালৰ আঞ্জা খাইছ, কেনে হৈছে? মই খাব লৈছোঁ এতিয়া ভাত। কঁঠালৰ তৰকাৰী মজা।